মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। তোমালোকক আজি মই চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাঠ 3 যিখিনি ক্ৰিয়াকলাপ আছিল আগৰ দুটা ভিডিঅ'ত মই বুজাইছোঁ। এতিয়া তাৰ পিছৰ ক্ৰিয়াকলাপখিনি বুজাবলৈ ওলাইছোঁ। তোমালোক সকলোৱে পাঠ্যপুথিখন ওলাই লোৱা আৰু সুন্দৰকৈ চাই যোৱা। ইয়াতে কি দিছে ক্ৰিয়াকলাপত পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটা গীত দিছে। আহাচোন আমি সকলোৱে লগে ভাগে গাওঁ। লুইতৰ চাপৰিত কৰে না অৰিয়া, বালিত ভাতে ৰান্ধি খায়। খাউদৰ ডিঙৰা বগা পালে তৰা, উজনিৰ দেশলৈ যায়। হেৰনা অৰিয়া মেলি দে ডিঙৰা, তৰি দে শুকুলা পাল। পশ্চিমৰ দিশৰে পছুৱা আহিছে, পতা বলিছে ভাল। পালতে লাগিব পশ্চিমৰ পছুৱা, তুলু বুল কৰিব নাও। ঢৌ চেৱে চেৱে নামে লগাই দেৱী, হালিব জালিব গাওঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই গীতটি গাই দিছোঁ। তোমালোকৰ ঘৰত সুৰ আকাৰে গীতটি গাবলৈ চেষ্টা কৰিবা। তাৰ পিছত কি আছে আহাচোন আমি চাওঁ। শব্দ গঠন কৰোঁ আহা। উদাহৰণ দি দিছে এটা গীত। গীত হ'লে কি হ'ব? গীতিকাৰ। নাটক হ'লে নাট্যকাৰ। সুৰ হ'লে সুৰকাৰ। প্ৰবন্ধ প্ৰবন্ধকাৰ। নিবন্ধ নিবন্ধকাৰ। তাৰপিছত আছে কাক কি নামেৰে জনা যায় আস্থানি মিলোৱা। মই মিলাই লৈছোঁ, তোমালোকে ঠিক সেইমতে মিলাই যোৱা। পাৰ্বতী প্ৰসাদ বৰুৱা গীতিকবি, বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু, জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপ কোঁৱৰ, ফণী শৰ্মা নটসূৰ্য, ৰুদ্ৰ বৰুৱা লুইত কোঁৱৰ। জানো আহা। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীত বৰগীত। শংকৰ আৰু মাধৱে ৰচনা কৰা গীতসমূহক কি বোলে? বৰগীত বুলি কওঁ আমি। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা গীতবোৰক বিষ্ণু ৰাভা সংগীত অৰ্থাৎ ৰাভা সংগীত বোলে। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীতবোৰক জ্যোতি সংগীত। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীতসমূহক ৰবীন্দ্ৰ সংগীত। এতিয়া ইয়াতে প্ৰশ্ন কৰিছে যে কোনে কি ৰচনা কৰিছিল? বৰগীত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰিছিল। বিষ্ণু ৰাভা সংগীত বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰিছিল। জ্যোতি সংগীত জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল। ৰবীন্দ্ৰ সংগীত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপখিনি নিশ্চয় বুজি পাইছা। তোমালোক সকলোৱে ক্ৰিয়াকলাপখিনি প্ৰশ্ন উত্তৰৰ সৈতে বহীত লিখিবা। তাৰ পাছত মই ইয়াৰ নেক্সট যিটো পাঠ আছে সেইটো বুজাম। তোমালোকে যদি ভিডিঅ'বিলাক চাই ভাল লাগিছিল লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু পোনপ্ৰথমবাৰৰ বাবে যদি আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।